ৰোমিয়া 12 অধ্যায় যেটো 2 পদ And be not conformed to this world, but be ye transformed by the renewing of your mind, that ye may prove what is that good and acceptable and perfect will of God. আমাৰ মনটো নতুন কৰিবলৈ কাৰণে দিছে আৰু সদায় এটা নতুন কৰিব লাগে। যদি আমি মনটো যদি আমি নতুন কৰিব নোৱাৰোঁ তেনেহ'লে ঈশ্বৰৰ যিটো এটা তেওঁ শুভবাৰ্তা, যিটো তেওঁৰ বিধানত, যিটো তেওঁ ঈশ্বৰৰ বাক্য এই বাইবেলত যিটো আমাক কৈছে, সেইবোৰ পঢ়ি পেলাইও যদি আমি মনটো নতুন কৰিব নোৱাৰোঁ তেনেহ'লে আমাৰ প্ৰাৰ্থনাবোৰো শুনা নাযায়। কিহৰ কাৰণে? আমি এটা পদ এটা যদি আমি পঢ়োঁ, আমি ঈশ্বৰৰ বাক্যত দেখা পাওঁ যে ঈশ্বৰৰ বাক্যত কি কৈছে যে সদায় প্ৰাৰ্থনা কৰা, নিৰন্তৰে প্ৰাৰ্থনা কৰি থাকা, প্ৰে উইদাউট চিজিং বুলি কৈছে। কিন্তু প্ৰে উইদাউট চিজিঙৰ লগতে আৰু এটা পদ এটা মই পঢ়িব বিচাৰিছোঁ, যিটো প্ৰথম যোহন 5 অধ্যায় 14 পদ। And this is the confidence that we have in him, that if we ask anything according to his will, he hears us. আমাক কি কৈছে? যদি তেওঁৰ ইচ্ছাৰ মতে যদি আমি প্ৰাৰ্থনা কৰোঁ তেনেহ'লে আমি যিয়ে প্ৰাৰ্থনা কৰোঁ সেই সকলো প্ৰাৰ্থনাবোৰ তেওঁ শুনে বুলি কৈছে। এতিয়া মোৰ প্ৰশ্নটো হৈছে যে আমি তেওঁৰ ইচ্ছাটো আমি কেনেকৈ গম পাম? তেওঁৰ ইচ্ছাটো আমি কেনেকৈ গম পাম? প্ৰথমটো হৈছে কি যে এই পবিত্ৰ বাক্য বাইবেল, আৰু দ্বিতীয়টো হৈছে হয়তো মানুহৰ পৰা আমি গম পাব পাৰোঁ। ঈশ্বৰৰ ধাৰ্মিক লোকসকলৰ দ্বাৰাই ঈশ্বৰে আমাক কথা কয়। কেতিয়াবা আমাক সপোনৰেদি কৰিব পাৰে, দৰ্শনেৰে ক'ব পাৰে, বেলেগ বেলেগ মাধ্যম আছে। কিন্তু প্ৰথমটো হৈছে কি যে ঈশ্বৰৰ বাক্যৰ দ্বাৰাই আমাৰ জীৱনত কথা কয়। আৰু সেইকাৰণে যেতিয়া লাজাৰুছ আৰু ধনী মানুহটো যেতিয়া মৰিলে, তেতিয়া ধনী মানুহজনে কৈছে, মোৰ ভাইসকল আছে, এবাৰ এই লাজাৰুছক পৃথিৱীলৈ পঠাই দিয়া। তেতিয়া তাত ঈশ্বৰৰ বাক্যত কি লিখা আছে? ভাওবাদীসকল আছে, তেওঁলোকৰ কথা শুনিবলৈ কাৰণে দিয়া। আমি আমাৰ জীৱনত এই ঈশ্বৰৰ বাক্যটো যদি আমি নুশুনো বা নপঢ়োঁ বা মনোযোগ দি দিওঁ তেনেহ'লে ঈশ্বৰে আমাক কি ক'ব বিচাৰিছে আমি গম নাপাওঁ। আৰু আমি প্ৰাৰ্থনা 24 ঘণ্টা আমি কৰিব পাৰোঁ, 24/7 আমি প্ৰাৰ্থনা কৰিব পাৰোঁ। কিছুমান যেতিয়া জাগাত পৰিচৰ্যাৰ কাৰণে মই যোৱা হয়, বিশেষকৈ কিছুমান হিল ট্ৰাইব এৰিয়াবিলাকতো যোৱা হয়, তাত দেখোঁ মানুহবিলাকে বহুত প্ৰাৰ্থনা কৰে আৰু বহুত ভালদৰে প্ৰাৰ্থনা কৰে। এবাৰ ৰাতিপুৱা উঠিলোঁ, মই ভাবিলোঁ কি ওচৰৰ ঘৰত কিবা কাজিয়া লাগি আছে। পিছত মই মানুহৰ গৰাকীক সুধিলোঁ যে কিবা অসুবিধা হৈছে নেকি? তেতিয়া ক'ল কি নহয়, কোনো কাজিয়া হোৱা নাই, সেইটো মানে প্ৰাৰ্থনাহে কৰি আছিলে। ঠিক আছে, মোৰ ভাল লাগিলে, প্ৰাৰ্থনা কৰি আছে। সদায় প্ৰাৰ্থনা কৰে, ৰাতিপুৱা দোকমোকালি 3টা বজাত উঠি পেলাই প্ৰাৰ্থনা কৰে। কিন্তু যেতিয়া সুধিলোঁ যে ঈশ্বৰৰ বাক্য কিমান পঢ়ে বুলি কৈ পেলাই বা ঈশ্বৰৰ বাক্যটো কেতিয়া খোলে, গীৰ্জা যায় নহয়, ঈশ্বৰৰ বাক্যটো নুখোলে। প্ৰাৰ্থনা যেতিয়া আমি কৰোঁ, মোৰ যি ইচ্ছা মই ঈশ্বৰক মই কওঁ, আৰু ঈশ্বৰৰ বাক্যৰ দ্বাৰাই ঈশ্বৰৰ ইচ্ছাটো মোৰ জীৱনত কয়। আৰু ঈশ্বৰৰ বাক্যত কি লিখা আছে যে তোমাৰ প্ৰাৰ্থনাটো যদি শুনিব লাগে তেনেহ'লে তেওঁৰ ইচ্ছাৰ দ্বাৰাইহে প্ৰাৰ্থনা কৰা। এতিয়া মোৰ যিটো প্ৰশ্ন আছিলে, তেওঁৰ ইচ্ছাটো আমি কেনেকৈ গম পাম? তেওঁৰ ইচ্ছাটো অকল ঈশ্বৰৰ বাক্যটো আমি যেতিয়া মনোযোগ দিওঁ তেতিয়াহে আমি গম পাম। প্ৰে উইদাউট চিজিং, নিৰন্তৰে প্ৰাৰ্থনা কৰিব লাগে, ভাল কথা। কিন্তু ঈশ্বৰৰ বাক্যটো যদি আমি আমাৰ জীৱনত নাৰাখোঁ আৰু প্ৰাৰ্থনা কৰোঁ তেনেহ'লে আমাৰ সেই প্ৰাৰ্থনাটো শুনা নাযায় বুলি কৈছে। এটা পদ এটা অলপমান মনত পৰিছে, সিটো পদে 28 অধ্যায় 9 পদ। সিটো পদে 28 অধ্যায় 9 পদ। Proverbs chapter 28 verse 9. He that turns away his ear from hearing the law, even his prayer shall be abomination. যদি এই বিধান বা ঈশ্বৰৰ বাক্য যদি আমি শুনিবলৈ যদি কাণ নাপাতোঁ তেনেহ'লে আমাৰ প্ৰাৰ্থনাটো ঘিনলগীয়া বুলি কৈছে। প্ৰথম হৈছে ঈশ্বৰৰ বাক্য। যেতিয়া আমি ঈশ্বৰৰ বাক্য মনোযোগ দিম তেতিয়া আমি কেনেধৰণে তেওঁৰ ইচ্ছাৰ মতে প্ৰাৰ্থনা কৰিব লাগে আমি গম পাম। সেইকাৰণে প্ৰিয় ভাই ভনীসকল, ঈশ্বৰৰ
বিশ্বাসী দাস দাসীসকল ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰাৰ আগতে ঈশ্বৰৰ বাক্যত কি কৈছে সেইটো মনোযোগ দিব লাগিব। আৰু যেতিয়া আমি ঈশ্বৰৰ বাক্যত মনোযোগ দিম তেতিয়া আমি গম পাম যে ঈশ্বৰে আমাৰ জীৱনত কি বিচাৰিছে আৰু তেওঁৰ ইচ্ছাৰ দ্বাৰা আমি কেনেকৈ প্ৰাৰ্থনা কৰিব লাগে আমি সেইটো গম পাওঁ। সেইকাৰণে প্ৰাৰ্থনা যেতিয়া আমি কৰোঁ আমাৰ কথাটো কওঁ, ঈশ্বৰে যেতিয়া আমাৰ জীৱনত কথা কয় তেওঁৰ বাক্যৰ দ্বাৰাই কয়, শাস্ত্ৰৰ দ্বাৰাই কয়। এই পৃথিৱীত আমাৰ জীয়াই থাকিবলৈ কাৰণে আমি পৃথিৱীৰ চিন্তা, নানা ধৰণৰ চিন্তা আমাৰ জীৱনত সোমায় আৰু শয়তানে আমাৰ এই মনটোতে প্ৰথম আক্ৰমণ কৰে। আৰু সেইকাৰণে কৈছে কি যে মনটো সদায় নতুন কৰি ৰাখা। এতিয়া মনটো নতুন কৰা বুলি যেতিয়া আমি কওঁ, যেতিয়া এটা পদ এটা পঢ়োঁ, 2 Korinthiয়া 4 অধ্যায় 4 পদত লিখা আছে, In whom the God of this world had blinded the mind of them which believe not, lest the light of the glorious gospel of Christ, who is the image of God, should shine upon them. এই সংসাৰতো এটা ঈশ্বৰ আছে বুলি কৈছে আৰু এই সংসাৰৰ ঈশ্বৰৰটো নাম হৈছে কি শয়তান। আৰু শয়তানে যিবিলাকে এই শাস্ত্ৰটো বিশ্বাস নকৰে তেওঁলোকৰ মনটো ঢাকি ৰাখে বুলি কৈছে। অলপ মন দি শুনিব। শয়তানে এই যিবিলাকে প্ৰভু যীশুক বিশ্বাস নকৰে তেওঁলোকৰ মনটো বান্ধি ৰাখে বুলি কৈছে। আৰু তেওঁ মনটোত যদি আমাক আক্ৰমণ কৰিব পাৰে তেনেহ'লে যথেষ্ট। আৰু সেইকাৰণে ঈশ্বৰৰ বাক্যটো কৈছে এই মনটোৱে কপটীয়া। এই মনটো যোনে কণ্ট্ৰল কৰিব পাৰে, শাসন কৰিব পাৰে তেওঁ ধন্য। আৰু এই মনটো কোনেও বুজি পাব নোৱাৰে। আৰু শয়তানে এই মনটোত কি কৰে ঢাকি ৰাখে বুলি কৈছে। কিহৰ কাৰণে ঢাকি ৰাখে? যদি তেওঁ ঢাকি নাৰাখে তেনেহ'লে ঈশ্বৰৰ যিটো এটা আকৃতি, অদৃশ্য ঈশ্বৰৰ আকৃতি প্ৰভু যীশু খ্ৰীষ্ট এই জগতলৈ আহিলে, সেই আকৃতিৰ সকলো তেওঁৰ যি উজ্জ্বল পোহৰটো তেওঁ দেখা পাব বুলি কৈছে। আৰু যেতিয়া মনটো যদি যীশুখ্ৰীষ্টক আমি বিশ্বাস নকৰোঁ তেনেহ'লে শয়তানে কি কৰে আমাৰ মনটো ঢাকি ৰাখে যাতে যে আমি প্ৰভু যীশুখ্ৰীষ্টৰ সেই উজ্জ্বল যি পোহৰ বা উজ্জ্বল শুভবাৰ্তা, এটা ভাল শুভবাৰ্তা সেইটো আমি বুজি পাব নোৱাৰোঁ। সেইকাৰণে আমাৰ মনটো সদায় নতুন কৰিব লাগে। আৰু যেতিয়া আমি মনটো নতুন কৰোঁ তেতিয়া আমাৰ ঈশ্বৰৰ বাক্যত যেতিয়া আমি মনটো নতুন কৰোঁ তেতিয়া ঈশ্বৰৰ আৰু এখোজ কাষ চাপোঁ। কাৰণ কিয় ৰোমিয়া 8:6 পদত কৈছে যে টু বি কাৰ্নেলি মাইণ্ডেড ইজ ডেথ, আৰু ঈশ্বৰৰ শত্ৰু বুলি কৈছে। এবাৰ পঢ়ি দিম, ৰোমিয়া 8 অধ্যায় 6 আৰু 7 পদ যদি পঢ়োঁ, For to be carnally minded is death, but to be spiritual minded is life and peace. Because the carnal mind is enmity against God, for it is not subject to the law of God, neither indeed can be. আমি যদি এই জগতৰ চিন্তা কৰি থাকোঁ, নিজৰ মানসিক চিন্তা কৰি থাকোঁ তেনেহ'লে সেইটো মৃত্যু। কিন্তু যেতিয়া আমি আত্মিক দিশত আমি চিন্তা কৰোঁ সেইটো আনন্দ, সেইটো জীৱন বুলি কৈছে। আৰু যেতিয়া আমি অনবৰত আমি শৰীৰৰ কথা চিন্তা কৰোঁ তেনেহ'লে সেই বিষয়টো কৈছে যে ঈশ্বৰৰ শত্ৰু বুলি কৈছে, ঈশ্বৰৰ শত্ৰু। আমি যদি এই জীৱনত জীয়াই থাকিবলৈ কাৰণে আমাৰ প্ৰাণ, আত্মা আৰু শৰীৰ আছে। শৰীৰটো আমি চবেই জানো, প্ৰাণ আৰু আত্মাৰ বিষয়ে আমি অলপমান দুদূৰ মুদূৰ হৈ থাকোঁ। যেতিয়া আমি ঈশ্বৰৰ বাক্য মনোযোগ কৰোঁ, ধৰি লওক এই প্ৰাণ, আত্মা আৰু শৰীৰটো আমি সকলোৱে জানো। এই প্ৰাণ আৰু আত্মাটো জোৰা লাগি থাকে। যেতিয়া আমাৰ ঈশ্বৰৰ বাক্যটো আহে তেতিয়া এই ঈশ্বৰৰ বাক্যটো আমাৰ প্ৰাণ আৰু আত্মাটো পৃথক কৰে বুলি কৈছে। ইব্ৰী 4 অধ্যায় যি লিখা আছে, 2 ধৰীয়া তৰোৱাল, আৰু যেতিয়া আমাৰ হৃদয়ত সোমায় তেতিয়া এই প্ৰাণ আৰু আত্মাটো আমাৰ পৃথক কৰে।
আৰু ঈশ্বৰ হৈছে কি আত্মা। যোহনে লিখা শুভবাৰ্তা 4:24 পদ, ঈশ্বৰ হৈছে কি আত্মা। আৰু এই প্ৰাণ আৰু আত্মাটো যেতিয়া আমাৰ পৃথক হয়, তেতিয়া ঈশ্বৰ যি আত্মা আমাৰ আত্মাৰ লগত তেতিয়াহে কথা পাতিব পাৰে। ঈশ্বৰৰ বাক্য আমি মনোযোগ দিয়া উচিত। আৰু যেতিয়ালৈকে আমি ঈশ্বৰৰ বাক্য মনোযোগ নিদিওঁ, তেনেহ'লে আমাৰ প্ৰাণ আৰু আত্মাটো লাগি থাকে। এইটো ঈশ্বৰে কৈছে নে শয়তানে কৈছে নে মোৰ নিজৰ পৰা আহিছে নে নিজৰ ভাৱ চিন্তাৰ পৰা আহিছে, আমি অনবৰত কনফিউজ হৈ থাকোঁ। আৰু সেইকাৰণে আমি ঈশ্বৰৰ বাক্য মনোযোগ দিয়াটো উচিত। আৰু যেতিয়া আপুনি ঈশ্বৰৰ বাক্য মনোযোগ দিব, কেনেধৰণে প্ৰাৰ্থনা কৰিব লাগে, ঈশ্বৰৰ ইচ্ছাৰ দৰে কেনে প্ৰাৰ্থনা কৰিব লাগে, কি প্ৰাৰ্থনা কৰিব লাগে, কেতিয়া প্ৰাৰ্থনা কৰিব লাগে, কাৰ বিষয়ে প্ৰাৰ্থনা কৰিব লাগে, সেই সকলো বিষয় ঈশ্বৰে আমাক কয়। আৰু সেইকাৰণে নতুন মন কৰিবলৈ কাৰণে দিছে। এই নতুন মনটো মই এইটোৱে ৰাখিছোঁ, দুটা বিষয়। এটাটো হৈছে কি যে আমি 24 ঘণ্টা প্ৰাৰ্থনা কৰিব পাৰোঁ, কিন্তু যদি ঈশ্বৰৰ বাক্যটো যদি মনোযোগ নিদিওঁ, তেনেহ'লে তেওঁৰ প্ৰাৰ্থনাটো ঘিনলগীয়া বুলি কৈছে, যিটো আমি হিতোপদেশত দেখা পাইছোঁ। যদি আমি ঈশ্বৰৰ বাক্যটো মনোযোগ নিদিওঁ, তেনেহ'লে ঈশ্বৰৰ কি ইচ্ছা সেইটো আমি গম পাব নোৱাৰোঁ। আৰু যিবিলাকে তেওঁৰ ঈশ্বৰৰ ইচ্ছা মতে আমি প্ৰাৰ্থনা কৰোঁ, ঈশ্বৰে তেওঁৰ প্ৰাৰ্থনাটো শুনে। আমি বহুত বিশ্বাসী ভাই ভনী অনবৰত 24 ঘণ্টা আমি প্ৰাৰ্থনা কৰিব পাৰোঁ। আৰু বহুত সময়ত আমি ভাবোঁ মই ইমান প্ৰাৰ্থনা কৰি আছোঁ, কিন্তু মোৰ প্ৰাৰ্থনাৰ উত্তৰটো অহা নাই। কিয় অহা নাই? কাৰণ কিয় মই শাস্ত্ৰত কি লিখা আছে সেই ইচ্ছাৰ দৰে মই প্ৰাৰ্থনা নকৰোঁ। আৰু সেইটোৱে হিতোপদেশতো কৈছে, যিবিলাকে শাস্ত্ৰৰ কাণ নিদিয়ে তেওঁলোকৰ প্ৰাৰ্থনাটো ঘিনলগীয়া বুলি কৈছে। সেইকাৰণে প্ৰিয় ভাই ভনী, মই এইটোৱে ক'ব বিচাৰিছোঁ যে প্ৰাৰ্থনা কৰিব লাগে, কিন্তু শাস্ত্ৰই কি বিচাৰিছে, শাস্ত্ৰই কেনে বিচাৰিছে, আমি সকলোবোৰ ধ্যান কৰিব লাগে। 2 নম্বৰতে আমাৰ মনটো পৰিৱৰ্তন কৰিব লাগে। এইটো সদায় কৰিব লাগে। আৰু শয়তানে সেই মনটোতে প্ৰথম আক্ৰমণ কৰে। আৰু সেই মনটো যদি শয়তানে কেপচাৰ কৰি ল'ব পাৰে, শাসন কৰি ল'ব পাৰে, তেনেহ'লে সম্পূৰ্ণ তেওঁ আমাৰ জীৱনটো শাসন কৰিব পাৰে। কাৰণ এই মনৰ যোগেদি বহুতখিনি কথাবোৰ নিয়ন্ত্ৰণ হৈ থাকে। আমাৰ শৰীৰটো নিয়ন্ত্ৰণ হৈ থাকে, কি কৰিব লাগে, আমাৰ ভাৱ চিন্তা সকলোবোৰ নিয়ন্ত্ৰণ হৈ থাকে। তেওঁ যদি সেই মনটো যদি আমাৰ কণ্ট্ৰল কৰি ল'ব পাৰে, শাসন কৰি ল'ব পাৰে, তেনেহ'লে আমাৰ জীৱনতো তেওঁ শাসন কৰিব পাৰে। এটা গছ, বৃহৎ ডাঙৰ গছ ধৰি লওক, বিৰাট ডাঙৰ 100 বছৰ পুৰণি গছ, তাৰ ঠালবিলাক বহুত ডাঙৰ, কিন্তু সেই গছটো আপুনি মৰাবলৈ কাৰণে বিচাৰিছে। আপুনি যদি খালি শিপাটোত যদি কিবা এটা পয়জন ঢালি দিয়ে বা শিপাটো যদি আপুনি কাটি দিয়ে, এই বৃহৎ ডাঙৰ গছটো লাহে লাহে মৰি যাব। কাৰণ তাৰ যিটো শক্তি, সেই শক্তি শিপাৰ দ্বাৰাই আহে। আমাৰ জীৱনত এই মনৰ দ্বাৰাই সকলো কাৰ্যবোৰ হয়। সেইকাৰণে যি ৰোমিয়া 12:2 পদত কৈছে যে ৰিনিউ ইন মাইণ্ড। ঈশ্বৰে আপোনালোকক সকলোকে আশীৰ্বাদ কৰক। অহা সপ্তাহ আকৌ লগ পাম। আজি ইমানতে মই সমাপ্ত মাৰিছোঁ। যিবিলাকে কমেণ্ট কৰি আছে, আপোনালোকে যি লিখিছে ME বুলি কয়, আই হেভ ন' আইডিয়া হোৱাট বুলি কৈছে। কাৰণ কিয় আপুনি ঈশ্বৰৰ বাক্যটো আপুনি মনোযোগ দিব লাগিব। আপুনি ঈশ্বৰৰ বাক্যটো মনোযোগ দিব লাগিব। হয়তো তেওঁ স্পষ্টৰূপে লিখা নাই, যি হওক, তেওঁ হয়তো ভাষা বুজি পোৱা নাই বা যি বুজি পোৱা নাই, বাৰু আমি লগ পাম আকৌ। আৰু যদি বিশেষকৈ জানিব লগা হয়, তেনেহ'লে আকৃতি মিনিষ্ট্ৰী চেনেলত আপোনালোকে গৈ তাতো মোক কমেণ্ট কৰিব পাৰে। থেংক ইউ। ঈশ্বৰে আপোনালোকক আশীৰ্বাদ কৰক। আমেন।